জিকে চেনেল সকলোকে স্বাগতম জনাইছোঁ টেটৰ শেহতীয়া এটা খবৰ আছে লেটেষ্ট নিউজ যিসকলৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছিলে তেওঁলোকৰ যি 300 টকা কাটিছিলে এপ্লিকেশ্যন ফিজ সেইটো সেবাই ৰিফাণ্ড কৰিব তে সেই কাৰণে মেছেজ এটা আহিছে মেছেজটো হ'ল এনে ধৰণৰ মেছেজটো মই পঢ়ি দিছোঁ অৰ্ডাৰ ফৰ ৰিফাণ্ড অফ টেট ফিজ এগেইনষ্ট ৰিজেক্টেড এপ্লিকেশ্যন ইজ ইছ্যুড টু PMTG/Y The amount after deducting process cost will be credited to the account from which it was received. আৰু যিসকলৰ ৰিজেক্ট হৈছিলে তেওঁলোকে একো কৰিব নালাগে তেওঁলোকৰ যিটো একাউণ্টৰ পৰা পইচা কাটিছিলে সেই একাউণ্টতে সোমাব যদি ধৰক আপুনি নিজে কৰিছিলে তেতিয়াহ'লে নিজৰ একাউণ্টত সোমাব যদি কম্পিউটাৰ দোকানত গৈ বা কেফেত গৈ কৰিছিলে সেই দোকানীজন বা কম্পিউটাৰ কেফেৰ একাউণ্টত সোমাব গতিকে আপোনালোকে যদি কেফেত কৰিছে বা কম্পিউটাৰ দোকানত কৰিছে তেতিয়াহ'লে তাত গৈ খবৰ কৰক এইটো সকলোকে যিসকলৰ ৰিজেক্ট হৈছে সকলোকে ৰিফাণ্ড কৰিব গতিকে তাত গৈ খবৰ কৰক আৰু প্ৰাপ্যখিনি লৈ আনক গতিকে এইখিনি আছিল লেটেষ্ট নিউজ গতিকে এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে পায় আৰু ভাল পালে লাইক কৰিব গতিকে ধন্যবাদ